হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোক সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। গাইছ, আপোনালোক বহুতে সুধি আছিলে যে এতিয়া অৰুণোদয় আঁচনি ফৰ্ম ক'ত পাম, কেনেকৈ এপ্লাই কৰিব লাগিব আৰু এতিয়া এপ্লাই কৰিলে সিহঁতকে কেতিয়া লাভ কৰিম। এতিয়া যে এপ্লাই কৰিছে আপোনালোকে সেইটো অৰুণোদয় ফৰ্ম ক'ৰ পৰা কালেক্ট কৰিব লাগিব, এইটো যে প্ৰচেছ আপোনালোকক এইটো ভিডিঅ'ত জনাম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সকলো তথ্য বুজি পাব বা সকলো কথা বুজি পাব। চ' তাৰ আগতে আপুনি যদি প্ৰথমবাৰ মোৰ চেনেলটোত আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব। ত' এই ফৰ্মখন আপোনালোকে পাব আপোনালোকৰ যোনটো ভোট সদস্য থাকে, ভোট সদস্য প্ৰেচিডেণ্ট বা ছেক্ৰেটৰীৰ হাতত। কিন্তু বৰ্তমান এইটো কাম যিহেতু ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ গৈছে এইটো বিষয়টো, যিহেতু এতিয়া কোড অফ কণ্ডাক্ট চলি আছে বা যিহেতু এতিয়া লোকসভা নিৰ্বাচন সমাগত, তো তাৰ আগতে কোনো ধৰণৰ তেনেকৈ আঁচনি ৰিলেটেড বা কোনো ধৰণৰ পইচা তেনেকৈ কোনো ধৰণৰ আঁচনি বা তেনেকৈ চৰকাৰে সেইটো লঞ্চ কৰিব নোৱাৰে বা চৰকাৰে সেইটো দিব নোৱাৰে। সেইটো কোড অফ কণ্ডাক্ট লাগি থকাৰ লগে লগে সেইটো কোনো ধৰণৰ ৰাজনৈতিক নেতাই বা কোনো ধৰণৰ তেনেকৈ প্ৰতিনিধিয়ে তেনেকৈ কৰিব নোৱাৰে। চ' সেইটো কিমান দূৰ সম্ভৱ, যিহেতু এতিয়া এইখন ফৰ্মৰ লগত বহুতো বিতৰ্ক চলি আছে। চ' এই ফৰ্মখন ফিল আপ কৰিলে আপোনালোকে যিহেতু অৰুণোদয় আঁচনি পাব বুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে বা তেনেকৈ বহুতো ক্ষয়ববীয়া বা চৰকাৰী কৰ্মচাৰী তেনেকৈ কৰি এই ফৰ্মখন ফিল আপ কৰোৱাইছে। চ' এইটো বিষয়ে এইটো সঁচা নে মিছা সকলো তথ্য এইটো ভিডিঅ'ত জনাম। চ' কথাটো শুনক, এতিয়া যিহেতু কোড অফ কণ্ডাক্ট চলি আছে, তেতিয়াহ'লে সেইকাৰণে আপোনালোকে এই ফৰ্মখন ফিল আপ কৰিলেও কোনো ধৰণৰ আপোনালোকে পইচা নাপাব। কাৰণ এইটো অকল ছাৰ্ভে বুলি কৈছিলে, ইয়াত যিহেতু জৰীপ বুলি লিখা আছে, অকল ছাৰ্ভে বুলি কৈছিলে যদিও ইয়াত যিহেতু এটা প্ৰাৰ্থীৰ চিম্বলটো দিয়া হৈছে, কিন্তু আমাৰ যিটো অৰুণোদয় আঁচনি ফৰ্মখনত যিহেতু গোটেই চৰকাৰে সেইটো প্ৰতীকটো থাকিব লাগিব, তেতিয়াহে সেইটো চৰকাৰী যেনে আঁচনিৰ স্কিম বুলি ক'ব লাগিব। চ' যিহেতু ইয়াত কোনো প্ৰাৰ্থীৰ লগত তেনেকৈ দিয়া আছে, চ' সেইটো কোনো ধৰণৰ অৰুণোদয় আঁচনিৰ ফৰ্ম নহয়। সেইটো অকল মানুহক ভুৱা তথ্য দিবলৈ তেনেকৈ চেষ্টা কৰি আছে। চ' বহুতে সেইটো ফিল আপ কৰিছে বা বহুতে এইটোৰ নামত বহুতে টকা লৈছে বা বহুতে অনলাইনত ফিল আপ কৰি দিম বুলি বহুতে তেনেকৈ টকা খৰচ কৰি আছে। কিন্তু এতিয়া অনলাইনে হওক বা অফলাইনে হওক কোনো ধৰণৰ অৰুণোদয় আঁচনিৰ এপ্লাই চলি থকা নাই। চ' সেইটো আপোনালোকে ভুলকৈ ফিল আপ নকৰিব। এতিয়া যিহেতু লোকসভা নিৰ্বাচন সমাগত বা লোকসভা নিৰ্বাচন আপোনালোকে যিহেতু বহুতে এতিয়া কেম্পেইন কৰি আছে, বহুতো ৰাজনৈতিক দলে। চ' আপোনালোকে সেইটোত কোনো ধৰণৰ তেনেকৈ ফৰ্ম আপোনালোকে ফিল আপ কৰিব নালাগে। যিহেতু যেতিয়া আহিব তেতিয়া আপোনালোকে এটকাও দিব নালাগে এই ফৰ্মখন অৰুণোদয় ফৰ্মৰ কাৰণে। চ' আপোনালোকে তেতিয়া ফিল আপ কৰিব। এতিয়া কোনো ধৰণৰ অনলাইনে হওক বা অফলাইনে হওক কোনো ধৰণৰ তেনেকৈ আঁচনি ৰিলেটেড একো আপডেট এতিয়া চৰকাৰে দিব নোৱাৰে। সেইটো ইনফৰমেশ্যন আপোনালোকক জনাবলৈ ভিডিঅ'টো বনালোঁ। কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু আপুনি যদি চৰকাৰৰ পৰা টকা লয় বা তেনেকৈ কোনোবা এটা ৰাজনৈতিক দলৰ পৰা টকা লয়, সেই ৰাজনৈতিক দলকে ভোটটো দিয়ে, তেতিয়া আপোনাৰ বিবেকক বেছি দিয়া হ'ব। চ' আপোনালোকে নিজে ভাবি চিন্তি আপোনালোকক কোনে সুযোগ সুবিধা কোনে দিব পাৰিব, সকলো ভাবি চিন্তি আপোনালোকে ভোটটো দিব। আপুনি আপোনাৰ বিবেকটো পইচাৰ লগত বেছি নিদিব। চ' আপোনালোকক সেইটো কথাই ক'লোঁ। আপোনালোকৰ নিজৰ কথা, যিহেতু চবৰে ভোট দিয়াৰ অধিকাৰ আছে আৰু নিজৰ বিবেকৰ লগত ভাবি চিন্তি আপোনালোকে ভোটটো দিব, তেতিয়া আপোনালোকৰ পিছলৈ সুবিধাটো হ'ব। সেইটো ইনফৰমেশ্যন আপোনালোকক জনাবলৈ ভিডিঅ'টো বনালোঁ। কেনেকৈ পালে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰি দিব। চ' আজি ভিডিঅ'টো ইমানেই। জয় আই অসম।